ইনষ্টাগ্ৰামৰ ৰিল হওক কিবা হওক এজনী মানুহক কেতিয়াও তুমি সেই এটা সৰু এটা 30, ৰিলত 60 তুমি ছেকেণ্ডত জাজ কৰিব নোৱাৰা মানে নোৱাৰি মানুহজনী কেনেকুৱা হয় কিবা এক্সপ্ৰেশ্যন এটা দিছোঁ কিবা নাচিছোঁ কিবা হেৰি কৰিছোঁ সেই অংগী ভংগীবিলাকত হয়তো কেতিয়াবা মানুহে এজনী বেয়া ছোৱালী দি বুলি ভাবিও যাব পাৰে ক'ৰবাত কেতিয়াবা দুখ লাগে যেনেকৈ এতিয়া ইনষ্টাগ্ৰামত কিবা এটা ৰিল দিলোঁ হা আমি এতিয়া যিকোনো আজি যদি মই শাৰী এখন পিন্ধি দিছোঁ কালি মেখেলা চাদৰ এযোৰ পিন্ধি নামঘৰত যদি কিবা এটা কৰিছোঁ পৰহিলে হয়তো মই শ্বৰ্টছ এটা পিন্ধিও মই নাচিবলগীয়া হ'ব পাৰে আমাৰ বেলেগ বেলেগ ডিফাৰেণ্ট আমি কেৰেক্টাৰ কৰিবই লাগিব এটা সীমাবদ্ধতাৰে কৰোঁ কিন্তু তথাপিও মানে আমাৰ বহুত এখিনি মানুহ এতিয়াও আছে যে তেওঁলোকে আমাক প্ৰতিটো ক্ষেত্ৰতে মেখেলা চাদৰযোৰে পিন্ধাটো বিচাৰে সেইটো ভাল কথা কিন্তু চব মতে আমিও সেইটো কৰিব নোৱাৰোঁ আমিও আমাৰো কিছুমান আমি এটা কেৰেক্টাৰ কৰোঁ য'ত আমাকো ডিৰেক্টৰে বিচাৰে আপডেট মানে এইটো নহয় যে কাপোৰযোৰ পিন্ধি দিলে আপডেট বা কিবা সেইটো নহয় কিন্তু মানুহে একেলগতে মানুহৰ থটটোতো মনোভাৱবোৰোতো আপডেট কৰিব লাগিব নহয় জানো